আমি বনাম আজি কলডিল। এইটো বাছি লওঁ। কলডিলখিনি সৰু সৰুকৈ কাটি লোৱা হ'ল আৰু এইখিনি এতিয়া বনাবলৈ ৰেডি। এয়া কলডিলত দিবলগীয়া এইখিনি দিব লাগিব: পিঁয়াজ, নহৰু, আদা, জলকীয়া আৰু মছলা আছে, হালধি, জিৰা, এইখিনি দেখাই আছে। এয়া আমাৰ পিঁয়াজ নহৰু কাটি ল'লোঁ, বাছি ল'লোঁ। এতিয়া পিঁয়াজ নহৰুখিনি এনেকৈ কাটি লোৱা হৈছে। এইখিনি পাৰিলে আপোনালোকে সৰু সৰুকৈ আৰু কাটি কিনে দিব পাৰে ডাইৰেক্টলি, নহ'লে এয়া আমাৰ হেণ্ড গ্ৰাইণ্ডাৰ এইটো। তো আমি হেণ্ড গ্ৰাইণ্ডাৰ ইউজ কৰিম আজি। হেণ্ড গ্ৰাইণ্ডাৰ ইউজ কৰি আদাখিনি এইটো চাওক, এই আদাখিনি সৰু সৰুকৈ কাটি লৈছোঁ, কাৰণ বেছি ডাঙৰ ডাঙৰ হ'লে এইটোত আকৌ অসুবিধা হয়। সেইকাৰণে পিঁয়াজখিনি এতিয়া আমি গ্ৰাইণ্ডাৰত দি অকণ অকণকৈ গ্ৰাইণ্ড কৰি ল'ম। পিঁয়াজ, নহৰু, আদা, জলকীয়াখিনি গ্ৰাইণ্ড নকৰোঁ। এয়া আমাৰ গ্ৰাইণ্ডাৰত লোৱা হৈছে। আমাৰ এয়া মছলা চব ৰেডি কৰা হৈছে, তাৰমানে এইখিনি মছলা দিব লাগিব। এয়া পিঁয়াজখিনি গ্ৰাইণ্ড কৰি লোৱা হৈছে, এইখিনি আদা নহৰু গ্ৰাইণ্ড কৰি লোৱা হৈছে, আৰু জলকীয়াখিনি কাটি থোৱা হৈছে, আৰু দুটামান ৰাখিছোঁ, এইখিনি লাষ্টত দিম, মানে ধুনীয়া হ'বলৈ। আৰু এয়া নিমখ আমি সোৱাদ মতো দিম, আৰু এয়া হালধি গুড়ি, এইখিনি জলকীয়া গুড়ি, তাৰপিছত জিৰা গুড়ি, ধনিয়া গুড়ি। ইপিনে আপোনালোকে পাৰিলে আৰু টেষ্টটো অলপ বেছিকৈ বঢ়াবলৈ আমাৰ বিৰিয়ানী মছলা, যিটো বিৰিয়ানী মছলাটো আমি দিব পাৰি। বিৰিয়ানী মছলা দিলে আমাৰ এই এনেধৰণৰ ৰেচিপি বহুত টেষ্টি হয়। লগত আমাৰ এভৰিডে মছলা যিটো আছে এইটো দিম, আৰু লগত ইলাচি, খাল, এইবিলাক বস্তু যদি আমি দিওঁ তেতিয়াহ'লে আমাৰ বহুত টেষ্টি হয় খানাটো। এতিয়া চাওক, আমি এতিয়া প্ৰথমে কেৰাহীটো গৰম হ'ব দিলোঁ। এতিয়া দুখিলা তেজপাত দি আছোঁ তাতে অলপ গৰম হ'বলৈ, আৰু দুটা ইলাচি দি আছোঁ। ইলাচি দুটাৰ টেষ্টটো আহিবলৈ, যিটো সুগন্ধিটো, সেই সুগন্ধিটো আহিবলৈ তেলটো এইটো অকণমান গৰম হৈ লওক, তাৰপিছত তেল দিম। ইয়াৰ ওপৰতে তেল ঢালি দিম। এতিয়া তেজপাত দুখিলা আৰু দুটা ইলাচি পূৰা গৰম হৈ গ'ল। এতিয়া গোন্ধটো ওলাই গৈছে, আমাৰ নাকত গোন্ধটো আহিয়ে গৈছে। এতিয়া ইয়াৰ ওপৰতে ডাইৰেক্ট আমি তেল ঢালি দি আছোঁ। তেলটো অকণমান, তেলৰ পৰিমাণটো অলপ বেছিকৈ দিব লাগে। একচুৱেলি আমাৰ যোনটো কলডিল বনাব লাগে, কলডিলত সদায় তেলটো অলপ বেছিকৈ দিব লাগে। ইলাচি দুটা অলপমান তেলত ৰাখি ইলাচি দুটা উঠাই দিব লাগিব, কাৰণ ইলাচি দুটা যদি আমাৰ পিছত লাগি যায়, খাওঁতে কামোৰত লাগি যায়, তেতিয়াহ'লে এইটো গোন্ধটো বেলেগ হয়। তো সেইকাৰণে আমি এই টেষ্টটো জাষ্ট লাগে। এতিয়া ইলাচি দুটা আমি উঠাই দিম। এতিয়া মিডিয়াম ফ্লেমত তেলটো পূৰা গৰম হৈ উঠিল। এতিয়া আমি পিঁয়াজ, নহৰু, আদা যিমানখিনি আছে এইখিনি আমি দি দিম। যিমানখিনি আমি গ্ৰাইণ্ড কৰিছিলোঁ, গোটেই গ্ৰাইণ্ড কৰা বস্তুখিনি আমি ইয়াত দি আছোঁ এতিয়া তেলত। এতিয়া এইখিনি বস্তু, পিঁয়াজ, নহৰু, আদা মিক্সিত মাৰা গ্ৰাইণ্ড কৰা বস্তুখিনি এতিয়া ৰঙচুৱা হোৱালৈকে এনেকৈ ভাজি থাকিব লাগিব, মিডিয়াম ফ্লেমত দি কিনে। এতিয়া মছলাখিনি আমাৰ সম্পূৰ্ণৰূপে হৈ গ'ল। এতিয়া আমি কাটি থোৱা জলকীয়াকেইটা ইয়াৰ ওপৰত দি দিছোঁ। এয়া এতিয়া কলডিলখিনি দি দিয়া হ'ল ইয়াত, আৰু ইয়াত প্ৰায় হৈয়ে আহিছে। এতিয়া কেঁচা জলকীয়াকেইটা ইয়াৰ ওপৰত দি দিয়া হ'ল, আৰু ধনিয়া পাত, আৰু 2 মিনিটমান সময় এনেকৈ ভাজি থাকিলে এয়া কলডিল সম্পূৰ্ণৰূপে ৰেডি হৈ যাব। আৰু এনেকৈ খাবলৈ বহুতেই টেষ্টি হয়। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন। এয়া আমাৰ কলডিল ৰেডি হৈ গ'ল।